পুনৰ আন এটা নতুন ভিডিঅ'ৰ সৈতে মই শ্যামলিমাই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পোহৰৰ উৎসৱ দীপাৱলীলৈ মোৰ ফালৰ পৰা আপোনালোকলৈ আন্তৰিক অভিনন্দন থাকিল। আশা কৰোঁ আপোনালোক সকলোৰে দীপাৱলী ভালদৰে যায়। মই এয়া মাটি চাকি আনিছিলোঁ নতুনকৈ, পুৰণা আছে বাৰু, হ'লেও নতুনকৈ গছ এয়া মই ধুই পেলাই শুকুৱাই থৈছোঁ আৰু লগতে এয়াও ৰ'দত দিছোঁ। আগতে সৰু হৈ থাকোঁতে ঘৰত এনেধৰণে ৰ'দত পূৰা দি দিওঁ যাতে পিছত ফুটাই ভাল লাগে। ব'লকচোন আৰুনো কি কৰিছোঁ মই দেখুৱাওঁ আজি মোৰ ঘৰখনক। আজিতো পানী পাইপেহে দিয়া হ'ব। তুমি গা ধোৱা হবে কিমান অকমানি হৈ পৰি দেখিব লৈছা। ঠিক আছে, গাটো ধুই অহাৰ পিছত এয়া পূৰা শুই দিলে গা শুকুৱাবৰ কাৰণে, দেখিছেনে আপোনালোকে। যেনে তেনে ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া অলপমান চাকিৰ কাম আছে গধূলাৰ কাৰণে, সেইখিনি কৰোঁ। কি কালাৰ ৰেড নাই? ৰেড আছে, ৰেড দি দিওঁ। এয়া মই বহি লৈ অলপমান বস্তু বনাবলৈ চেষ্টা কৰিছোঁ ৰাতিৰ কাৰণে। সেইখিনি মই এতিয়া আপোনালোকক নেদেখুৱাওঁ কি বনাওঁ, সেইখিনি আপোনালোকে পিছত চাব। এতিয়া যদি দেখি যায় তেতিয়াহ'লে ৰাতি চাবলৈ আপোনালোকে ভাল নাপাব। এইয়া চাওক ধুনীয়াকৈ বনাই আছে আমাৰ, কি ধুনীয়াকৈ লাগিছে ন। ইয়াত যেতিয়া চাকি লগাম তেতিয়া আৰু ধুনীয়া লাগিব। এয়া মই 52 গছ চাকি ঠিক কৰি ল'লোঁ। 52 গছ সৰু চাকি আৰু ডাঙৰ চাকিটো গছ 54 গছ। এইখিনি মই এতিয়া দি লওঁগৈ বাহিৰত, তাৰপাছত আপোনালোকক দেখাম। দীপাৱলী বুলি ক'লে ৰাতি হ'লে বেছি ভাল লাগে, কিয়নো ৰাতি পোহৰৰ উৎসৱ দীপাৱলী। ৰাতি বহুত ধুনীয়াকৈ জিলিকে সকলোবোৰ। এয়া চাওকচোন মই অথনি যে বনাইছিলোঁ চাকিখিনি, এইখিনি তাত আপোনালোকক কৈছিলোঁ ৰাতি ভালদৰে দেখুৱাম। এয়া কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব, আৰু মোৰ ফুলেৰে বনোৱা ৰংগোলীটো কেনেকুৱা পাইছে আপোনালোকে। এতিয়া মই আপোনালোকক আজি আমি কেনেধৰণেনো দীপাৱলী পাতিছোঁ বা আমি কি কৰিছোঁ দেখুৱাবলৈ চাইছোঁ। এয়া আমাৰ ইয়াত সকলোৱে প্ৰসাদ দিয়ে, এয়া পেহীয়ে প্ৰসাদ দি আছে সকলোকে। আৰু ৰাস্তাত আপোনালোকে অথনি দেখিছিলে নহয় মই চাকি অনা, এইখিনি ধুনীয়াকৈ ইয়াত চাকি লগাই থৈছোঁ। আৰু অলপমান বম ফটকা ফুটাওঁ, আহক আপোনালোকেও চাওক আমাৰ লগত কিনো কৰোঁ আমি। আমাৰ শ্যামলিমা বৰা আৰু এয়া হ'ল বোম। এতিয়া মই ফুটাম দেই। এয়া বহি লৈ বম ফুটাই আছে চাওক। এয়া আপোনালোকে দেখিলে নহয় বাহিৰত মই কেনেধৰণে বম ফুটালোঁ। ভালো লাগিল ন, চবৰে ভাল লাগে চাগে এনেদৰে ফুটাই। মই ফুটাই ভাল পাওঁ বাৰু, আগৰ পৰাই ফুটাওঁ। ফুটাই আজৰি হ'লেও প্ৰসাদ দিলে, চব কৰি হ'লে এতিয়া মই খোৱাৰ ব্যৱস্থা কৰোঁ। পেহীহঁত চব বাহিৰতে আছে। মই এতিয়া বনাম আজি অকণমান খিচিৰি আৰু ৰুটি আৰু বুট দালি আৰু ৰুটিটো বনোৱা সকলোৱে জানেই। তো মই আজি অকণমান বেলেগ ধৰণে খিচিৰি বনাম। সেয়া মই কেনেধৰণে খিচিৰিটো বনাওঁ আপোনালোকক দেখুৱাওঁ অকণমান। মই আজি আপোনালোকক মগুৰ দালিৰ খিচিৰি বনোৱা দেখুৱাম। অকল মগুৰ দালি লৈয়ে বনাম, বেলেগ একো নিদিওঁ।
এতিয়া মই প্ৰথমতে মগু দালিখিনি অলপমান ভাজি এই মগু দালিখিনি 1 ঘণ্টা সময় চাউলৰ লগত তিয়াই থৈ দিম আৰু তাৰ পাছত কি কৰোঁ আপোনালোকে চাই থাকক। এয়া মগু দালি আৰু চাউলখিনি 1 ঘণ্টা তিয়াই থৈছিলোঁ যে সেইখিনি মই এতিয়া উঠাই ল'লোঁ। এইখিনি পানীটো নিগৰি হোৱালৈকে থৈছোঁ আৰু মই লগত কি দিম চাওঁ আহক। এটা পিঁয়াজ দি দিম আৰু তেজপাত, জলকীয়া 3টা সৰহকৈ নিদিওঁ, দেউতাই খাব নোৱাৰিব। এয়া হ'ল জিৰা, গোটা জিৰা, আলু, বিলাহী আৰু চয়াবিন। এইটো চয়াবিনটো আপোনালোকে দিব পাৰে নিদিব পাৰে নিজৰ কথা। জলকীয়া গুড়ি অকণমান ৰং হ'বৰ কাৰণে, গৰম মছলা, ধনিয়া আৰু জিৰা গুড়িকৈ সেইটো মই গোটা জিৰা দিছিলোঁ যে। এইটো আচলতে ভোগত দিবৰ কাৰণে বনোৱা হয়। আজি মই জুহালত বনাইছোঁ চাওক। ইয়াত অকণমান তেল দি দিছোঁ। এইটোত মানে আপোনাৰ বেলেগ বস্তু নাথাকে, অকল মচুৰ দালিটো নাথাকে, মগু দালিটো থাকে যে। মই এইখিনি আলুখিনি আৰু চয়াবিনখিনি অকণমান ফ্ৰাই কৰি লওঁ ৰং হ'বৰ কাৰণে। এতিয়া মই তেলত জলকীয়া, জিৰা আৰু তেজপাত এই 3টা দি দিম। দি অকণমান এয়া চাওক জিৰা দি দিলোঁ। দি অকণমান ভাজিম। ভাজি পেলাই ইয়াত এতিয়া পিঁয়াজখিনি দি দিম আৰু এয়া বিলাহী, পিঁয়াজ দিলোঁ। এইখিনি অকণমান ভাজি পেলাই এইখিনি তেলটো অকণমান ওলোৱালৈকে ভাজিম। এইটো মই আপোনালোকক কৈ আছিলোঁ নহয়, মানে ইয়াত বেলেগ একো দিয়া নহয়। এইখিনি যিখিনি বেংগলী মানুহবিলাকে তেওঁলোকে এইটো প্ৰসাদ হিচাপে দিয়ে, মই দেখিছোঁ মানে দিয়া, আৰু সেইটো কাৰণে ভাবিলোঁ আজি মই ট্ৰাই কৰি চাওঁ। এইখিনি অকণমান তেল ওলাইছে। ইয়াত এতিয়া জিৰা গুড়ি, ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ এই গোটেইকেইটা মই ইয়াত দি আৰু অকণমান ভাজিম তেল ওলোৱালৈকে। মোৰ কথাটো কোৱা আধাই হৈ আছে। মানে মই আজি বনোৱা খিচিৰিটো এইটো বেংগলী মানুহবিলাকে ভোগত দিয়ে আৰু মই তেওঁলোকক দেখিছোঁ। দেখি পেলাই মই ভাবিলোঁ আজি মই নিজে ট্ৰাই কৰি চাওঁচোন। সেইকাৰণে তেওঁলোকে ইয়াত বেলেগ পাচলি দিয়ে, কিন্তু মোৰ ঘৰত আজি তেনেধৰণে দিব পৰাকৈ পাচলি নাই আৰু সেইটো কাৰণে মই অকল মগু দালি দিয়ে বনাইছোঁ। চয়াবিন সেইকাৰণে লগত দি দিলোঁ। ইয়াত মই নিমখ আৰু হালধিটোও দি দিম দি গোটেইখিনি ভালদৰে ভাজিম। আপোনালোকে বম ফটকৈ ফুটাই আছে চাগে ন? কি কৰিব, মই ফুটালোঁ অলপ টাইম, কিন্তু এতিয়া আকৌ এইখিনি বনাবলৈ আছে, ৰুটি বনাবলৈ আছে, সেইটো কাৰণে গুচি আহিলোঁ ভিতৰলৈ। এয়া মই ইয়াত এতিয়া চাউলখিনি দি দিছোঁ, টুকি থোৱা চাউল আৰু দালিখিনি দি পেলাই এইখিনি মই এতিয়া অকণমান ভাজি তাৰ পাছত ইয়াত মই পানী দিম আৰু চয়াবিন আলুখিনিও মই ইয়াত লাহেকৈ অলপ দেৰি পিছত দি দিম। এয়া চাওক মই পানী দি দিলোঁ। ইয়াত পানীটো এটা নিৰ্দিষ্ট জোখত দিব লাগে, মানে যিমানখিনি চাউল লয় তাৰ 4 ভাগ পানী দিব লাগে, কিন্তু একেলগতে নহয়। এয়া মই চয়াবিন আলু দি পেলি তাত মই গৰম মছলাকণো দি দিছোঁ। পানীখিনি দুমক কৰি মই দুমককৈ দিছোঁ চাউলটো চাই লৈ। কেৰাহীত দুমক পানী দি আমি যেনেধৰণে দালি সিজাওঁ তেনেধৰণে সিজাই থাকিব লাগে, আৰু যিমানে এইটো সিজোৱা হয় সিমানে খাই টেষ্টটো আহে। এইখিনি মই দেখিছে নহয় ধুনীয়াকৈ দুমককৈ পানী দি সিজাই আছোঁ আৰু ঢাকনা মাৰি দিব। এতিয়া মোৰ ফাইনেল লুকটো চাওক আহক। এয়া মোৰ খিচিৰিৰ ফাইনেল লুক। ইমান কামৰ মাজত আপোনালোকক যি পাৰিলোঁ আজি দিনটোৰ ভিডিঅ' কৰি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এতিয়া 10:30 বাজিছে। লৰালৰি কৰি থাকোঁতেনে মই আপোনালোকক খিচিৰি দেখুৱাব পাৰিলোঁ, কিন্তু ৰুটি আৰু বুট দালি মই দেখাবলৈ নহ'লে। তো আজি ভিডিঅ'টো মোৰ লগত আজি দিনটোত থাকি আপোনালোকে কেনেকুৱা পালে মোক জনাব। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'ত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো অকণমান দীঘল হ'ল কাৰণ আজি দিনটোত বহুত কিবাকিবি কাম কৰিলোঁ, সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি যেন সকলোৱে গোটেইখিনি ভিডিঅ'টো সম্পূৰ্ণকৈ চায়। ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। শুভৰাত্ৰি।